এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰূপহীহাটৰ বালিকাত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহন আৰু টমটমৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ ফলত আহত এটি কণমানি শিশু। দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখনৰ নম্বৰ হৈছে AS02 AC0420 আৰু টমটমখনৰ নম্বৰ হৈছে নম্বৰ প্লেটবিহীন। আহত কণমানিটিক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। অৱস্থা অতি সংকটজনক হোৱাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ৰূপহীৰ পৰা বালিকা অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় দুখন বাহন। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মানে এইফালৰ পৰা এই টমটমটো লাহে লাহে আহি আছে অহাৰ পিছত ইয়াৰ পৰা বলেৰোটো পুৰা স্পীডত আহিছে। আহি পেলাই মানে ফটককৈ কাটি দি পেলাই মানে টমটমটো বজাই একদম উল্টাই দিছে। উল্টাই দিয়াৰ পিছত এটা বাচ্চা আছিল আৰু কেইটামান পেচেঞ্জাৰ আছিলে। বাচ্চাটো মানে নাকে মুখে তেজ ওলাইছে একদম পাল্টি খাই মানে গাড়ীৰ তলত সোমাই গ'ল। এতিয়া বাচ্চাটো এতিয়া বালিকাৰ পৰা এই শিঙিমাৰী PHCৰ পৰা এই মৌখুলীলৈকে ৰেফাৰ কৰিছে। এই নাকৰে তেজ ওলাইছে, এই কাণৰে তেজ ওলাইছে। বাচ্চাটো মানে চেট বেট নাই।